ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কিতাপৰ অনুশীলনী 10ৰ 7ৰ পৰা 11 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিম। প্ৰশ্ন 7, 50 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো। দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা। আমাক এখন অৱতল দাপোন কৈছে আৰু তাৰ ফকাছ দৈৰ্ঘ্য দিছে 50 চেণ্টিমিটাৰ আৰু প্ৰতিবিম্বটো এটা থিয় প্ৰতিবিম্ব, অৰ্থাৎ আমাক এটা অসৎ প্ৰতিবিম্বৰ কথা কৈছে। এতিয়া অৱতল দাপোন এখনে সৎ আৰু অসৎ প্ৰতিবিম্ব দুয়োটা গঠন কৰে। যেতিয়া লক্ষ্যবস্তুটো অসীমৰ পৰা ফকাছৰ মাজৰ যিকোনো এটা বিন্দুত থাকিব, তেতিয়া আমাৰ প্ৰতিবিম্বটো সৎ হয়, আৰু যদি আমাৰ লক্ষ্যবস্তুটো ফকাছ আৰু মেৰুৰ মাজত থাকে, তেতিয়া প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব হয়। যিহেতু আমাক অসৎ প্ৰতিবিম্বৰ কথা কৈছে আৰু ফকাছ দৈৰ্ঘ্যৰ মান দিছে 50 চেণ্টিমিটাৰ, সেইকাৰণে আমাৰ দূৰত্বৰ পৰিসৰটো 0 চেণ্টিমিটাৰৰ পৰা 50 চেণ্টিমিটাৰৰ ভিতৰত হোৱা উচিত। 0 চেণ্টিমিটাৰ অৰ্থাৎ লক্ষ্যবস্তুটো মেৰুত থাকিব, আৰু মেৰু আৰু ফকাছৰ মাজত থাকিলে আমাৰ যিটো প্ৰতিবিম্ব হয় সেইটো এটা অসৎ প্ৰতিবিম্ব হয়। এই চিত্ৰটোত আমি এখন অৱতল দাপোন দেখুৱাইছো। লক্ষ্যবস্তুটো মেৰু আৰু ফকাছৰ মাজত আছে, আৰু সেইবাবে এটা অসৎ প্ৰতিবিম্ব গঠন হৈছে। এইটো হ'ল আমাৰ এই লক্ষ্যবস্তুটোৰ এটা অসৎ প্ৰতিবিম্ব। আৰু চিত্ৰটোৰ সহায়ত আমি বুজি পাইছো যে যিটো অসৎ প্ৰতিবিম্ব হয় সেইটো লক্ষ্যবস্তুটোৰ তুলনাত ডাঙৰ হ'ব। প্ৰশ্ন 8, তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপোনৰ প্ৰকাৰ লিখা। এ, গাড়ীৰ হেডলাইট। বি, গাড়ীৰ পিছলৈ চোৱা দাপোন। চি, সৌৰভাতি। এইকেইটাৰ প্ৰশ্ন এইকেইটাৰ উত্তৰ আমি অলৰেডি আগত ভিডিঅ'ত পাইছোৱে। গাড়ীৰ হেডলাইটত আমি অৱতল দাপোন ব্যৱহাৰ কৰোঁ। গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে আমি উত্তল দাপোন ব্যৱহাৰ কৰোঁ, আৰু সৌৰভাতিত আমি অৱতল দাপোন ব্যৱহাৰ কৰোঁ। প্ৰশ্ন 9, উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ'ল। এই লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেৰে প্ৰতিপন্ন কৰা। তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা। এতিয়া আমি লেন্স এখনে প্ৰতিবিম্ব গঠন কৰা বুলি আগতে পাইছো। এই প্ৰতিবিম্ব গঠন হোৱাৰ বাবে লক্ষ্যবস্তুৰ পৰা পোহৰ ৰশ্মিবোৰ ওলাই লেন্সখনত প্ৰতিসৰণ ঘটে। এতিয়া এটা প্ৰতিবিম্ব গঠনৰ বাবে যিকোনো দুটা পোহৰ ৰশ্মিয়ে কটাকটি কৰিব লাগে, আৰু এই প্ৰতিহৰিত হোৱা ৰশ্মিৰ সংখ্যা যিমানে বাঢ়িব, আমাৰ গঠন হোৱা প্ৰতিবিম্ব সিমানে বেছি উজ্জ্বল হ'ব। সেয়েহে আমাৰ উত্তল লেন্স এখনৰ অৰ্ধাংশ যদি কলা কাগজেৰে ঢাকিও দিয়া হয়, তথাপিও যিখিনি বাকী থকা অংশ হয় তাৰ মাজেৰে পোহৰ পাৰ হ'ব, প্ৰতিসৰণ ঘটিব, আৰু লেন্সখনে সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব। এই ৰশ্মি চিত্ৰটোৰ সহায়ত আমি সেইটো বুজি পাম। এইখন এখন উত্তল লেন্স। এইবিটো হ'ল এটা লক্ষ্যবস্তু। ইয়াৰ ওপৰৰ অংশৰে পোহৰ ৰশ্মি পাৰ হৈ গৈছে আৰু প্ৰতিবিম্ব A' B' গঠন কৰিছে। এতিয়া এই তলৰ অংশটো যদি আমি ঢাকিও দিওঁ, তথাপিও আমি এই প্ৰতিবিম্বটো পাম। এইটো আমি এটা পৰীক্ষাৰ সহায়ত বুজিব পাৰো। ধৰা হ'ল এখন লেন্সৰ ষ্টেণ্ড আছে, আৰু তাতে এখন আমি লেন্স স্থাপন কৰিলো। এইখন এখন উত্তল লেন্স। ইয়াৰে এফালে আমি এডাল কেণ্ডেল জ্বলাই ৰাখিলো, আৰু আনটো ফালে এখন আমি বগা পৰ্দা স্থাপন কৰিলো। এই বগা পৰ্দাখন আমি লেন্সখনৰ ওচৰলৈ বা দূৰলৈ লৈ যাব পাৰো। এতিয়া ইয়াক এই পৰ্দাখনক অগা পিছা কৰিলে আমি এই মমবাতিডালৰ এটা প্ৰতিবিম্ব পাম। তাৰপিছত যদি আমি এই লেন্সখনৰ তলৰ অংশটো এখন কলা কাগজেৰে মেৰিয়াই দিওঁ, তেতিয়াও আমি এই পৰ্দাখনত এটা প্ৰতিবিম্ব পাওঁ, কিন্তু আগৰ তুলনাত এই প্ৰতিবিম্বটো অনুজ্জ্বল দেখা যায়। এতেকে আমি ব্যাখ্যা কৰিব লাগিলে আমি এনেকৈ ক'ব পাৰিম যে প্ৰতিসৰণ ঘটে, ওপৰ অংশৰে হ'লেও প্ৰতিসৰণ ঘটে, আৰু আমি এটা প্ৰতিবিম্ব পাম। কিন্তু যিহেতু পোহৰ ৰশ্মিৰ সংখ্যা কমি গৈছে, সেয়েহে প্ৰতিবিম্বটোৰ উজ্জ্বলতা কমি যাব।
Question 10. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফকাছ দৈৰ্ঘ্যৰ অভিহাৰী লেন্স এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ'ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। এতিয়া আমাক প্ৰশ্নটোত অভিহাৰী লেন্স এখনৰ কথা কৈছে আৰু অভিহাৰী লেন্সখনৰ ফকাছ দৈৰ্ঘ্য হৈছে 10 cm। যেহেতু অভিহাৰী লেন্স বা উত্তল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্যটো ধনাত্মক সেইকাৰণে F = হ'ব 10 cm আৰু প্ৰশ্ন অনুসাৰে বস্তুটোৰ দৈৰ্ঘ্য হ'ল 5 cm। এতেকে আমি H = লিখিব পাৰিম 5 cm। আৰু আমাৰ লক্ষ্য বস্তুটো লেন্সখনৰ পৰা 25 cm দূৰত্বত ৰখা হৈছে, সেইকাৰণে U = হ'ব -25 cm। কাৰণ আমি সদায় লক্ষ্য বস্তুটো লেন্সৰ বাওঁফালে থকা বুলি ধৰি লওঁ আৰু কাৰ্টেছিয়াছ চিহ্নৰ প্ৰথমতে বাওঁফালে থাকিলে আমাৰ মানটো ঋণাত্মক হয়, সেইকাৰণে U = -25 cm। এতিয়া আমাক প্ৰশ্নত ৰশ্মিচিত্ৰটো আঁকিব দিছে আৰু গঠিত প্ৰতিবিম্বটোৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰিব দিছে। আমাক লাগিব V আৰু M। এতিয়া লেন্সৰ সূত্ৰ অনুসাৰে 1/v - 1/u = 1/f। এতেকে 1/v - -25 1/10 বা 1/v = 1/10 plus -25 বা 1/10 minus 1/25। 10 আৰু 25 যদি LCM লোৱা বা লসাগু লোৱা পাবা 50। 5 - 2 বা 3/50। এতেকে আমি 1/v = পালো 3/50। আমাক v লাগে। v হ'ব 50/3 বা 16.67 cm। এতেকে আমি vৰ মানটো ধনাত্মক পাইছো, অৰ্থাৎ আমাৰ যেটো প্ৰতিবিম্ব হ'ব সেইটো এটা হট প্ৰতিবিম্ব হ'ব। আৰু M = v/u = h'/h বা h'/h = vৰ মান বহাই দিও 50/3 আৰু u পাইছো আমি -25 বা -2/3, অৰ্থাৎ h' হ'ব -2/3 × 5 বা -10/3 cm। আমি দেখিলো যে ইয়াৰে পৰাও আমাৰ যেটো h' অৰ্থাৎ প্ৰতিবিম্বটো ঋণাত্মক হৈছে, অৰ্থাৎ প্ৰতিবিম্বটো আমাৰ উলটা হৈ যাব আৰু প্ৰতিবিম্বৰ মান প্ৰায় হ'ব 3.3 cm। অৰ্থাৎ প্ৰতিবিম্বটো আমাৰ লক্ষ্য বস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বটো সৰু হৈ গৈছে আৰু ই উলটা হৈ গৈছে। আৰু আমি যদি ৰশ্মিচিত্ৰটো আঁকো এনেকুৱা এটা ৰশ্মিচিত্ৰ পাম। এইখন হ'ল উত্তল লেন্স বা অভিহাৰী লেন্সখন। লক্ষ্য বস্তুটো আমাৰ লেন্সৰ পৰা 25 cm দূৰত্বত আছে আৰু ফকাছ দৈৰ্ঘ্য হৈছে 5 cm। সেয়েহে আমাৰ প্ৰতিবিম্বটো গঠন হৈছে লেন্সখনৰ পৰা 16.67 দূৰত্বত, অৰ্থাৎ ফকাছ আৰু ভাস্কেন্দ্ৰৰ চিটোৰ মাজত আমাৰ প্ৰতিবিম্বটো গঠন হৈছে। প্ৰশ্ন 11। 15 cm ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে ৰশ্মিচিত্ৰ আঁকা। এবাৰ আমাক এখন অৱতল লেন্স কৈছে। অৱতল লেন্সখনৰ ফকাছ দৈৰ্ঘ্য হৈছে 15 cm। যেহেতু অৱতল লেন্স হয় সেইকাৰণে ফকাছ দৈৰ্ঘ্যটো হ'ব ঋণাত্মক। F = -15 cm। তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে, অৰ্থাৎ আমাৰ v = -10 cm বুলি কৈছে। লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে, u কিমান হ'ব। যেহেতু 1/v - 1/u = 1/f লেন্সৰ সূত্ৰ অনুসাৰে, সেইকাৰণে 1/v ঠাইত আমি লিখিব পাৰো 1/-10 -1/u 1/-15 - 15 - 1/f। 1/15 - 1/u 1/15 - 15 - 1/f। 1/15 - 1/u 1/15 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 - 1/f। 1/15 - 1/u 1/
10 15 আৰু 10ৰ LCM উলিয়ালে 30 পাবা এতেকে মাইনাছ 1/u ইকুৱেল টু হৈছে 1/30 বা u ইকুৱেল টু হ'ব -30 সেন্টিমিটাৰ অৰ্থাৎ লক্ষ্যবস্তুটো লেন্সখনৰ বাওফালে থাকিব 30 সেন্টিমিটাৰ দূৰত্বত এইটো হল লক্ষ্যবস্তু এইটো হল অবতল লেন্সখন এইটো আছিলে আমাৰ যেটো প্ৰতিবিম্ব হেতু আৰু এইটো হৈছে লক্ষ্যবস্তু আৰু এইটো হ'ব আমাৰ ৰশ্মি চিত্ৰটো লক্ষ্যবস্তুৰ পৰা পোহৰ ৰশ্মি মুখ্য অক্ষ সমান্তৰালভাৱে আহিছে প্ৰতিহৰিত হৈ গৈছে আৰু আনটো পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ ফালে গৈছে এই ৰাস্তাটোৰে ওলাই গৈছে এই প্ৰতিহৰিত ৰশ্মি দুডাল যিমানে সোঁফালে গৈছে সিমানে আঁতৰি যাব সেইকাৰণে দুটা আহি আমাৰ দাপোন যিখন লেন্স আছে লেন্সখনৰ পিছফালে অৰ্থাৎ এই পজিচনত গঠন হ'ব